ইমান দেৰি হ'ল চাহ এটাকে দিব পৰা নাই বাৰু সিহঁতে একো নাজানে চাহ যে দিব লাগে কিবা কৰিব লাগে আমাৰ মাইনাক যে মই চব শিকাই থৈছো চাহত চেনি কম হ'ল কম হৈছে হয় নাই চেনি অকমান কম হৈছে কোন হ'ব দেখিছে না হেঞ্চ খুৱাব ন ছোৱালীজনী গোটেই পিঠিখন ওলাই আছে সিহঁতি মানে ভালকে ওৱনিখন ল'ব নাজানে আজিকালি বোৱাৰীবোৰে বেয়া দেখিছে নাই কৈ দিম কিবা কৈ দিব অ বোৱাৰী এই তোমাৰ সেই পিঠিখন ওলাই আছে তুমি ওৱনিখন ভালকে লোৱা আকৌ ন ছোৱালীখন তুমি বেয়া দেখিলা নেকি ভালকে লোৱা ওৱনিখন মাইনা সেই দেউতা আহিলে নি চাহ দিলে না ভালকে চাহটো দিবি আৰু হেৰি এইফালে আহিব বিচাৰিলে আহিব নালাগে বুলি কৈছে বুলি কবি মায়ে আহিব নালাগে বুলি কৈছে বুলি কবি নামঘৰত কি মিঠাই দিছে সেইটোকে গোন্ধ ল'বলৈ আহিব কোনো প্ৰয়োজন নাই কৈ দিবি বাৰু হ'ব দে খুইদেউ নাম এটা কাম বুলি ভাবিছো তাৰমানে সেই কালি ৰাতি মাইনাই মোক একদম ইউটিউবত দেখাই মোক মানে একদম প্ৰেক্টিচ কৰাই দিছে এই আৰম্ভ কৰোঁ তেতিয়াহ'লে ন আজি বিলনী আমাৰ গগৈনী বাইদেউ ভালে হৈছে দিয়ক চবতে সমান ভাগ কৰি মানে সদায় প্ৰসাদটো ভাগ কৰি দিয়ে ইমান ভাল লাগে সেই মোক পিছে সেই ফল মূলটো বেছিকৈ নিদিব আমাৰ ঘৰত কোনো নাখায় আমাৰ মাইনাই নাখায় আমাৰ ঘৰতো খোৱা বন্ধ কৰিছোঁ মিঠা বস্তু সেই প্ৰসাদক অকণমান বেছিকৈ দি দিব সেই মানে ঘৰত সেই দাইল কৰি খাব পাৰিম মই সেই ভিডিঅ' এটা কৰিলোঁ আপোনালোকে বেয়া চেয়া নাপাব দেই মানে সেই আমাৰ মাইনাই ৰিলচিং বনাই দি থাকে নহয় মানে মোকো একাউণ্ট এটা খুলি দিছে মই সেই ৰিলচিং দিব লাগে আপোনালোকে গাই থাকক নাম গাই থাকক মই ভিডিঅ' কৰি থাকিব ভাদ মাহটোহে অকণমান আজৰি পাওঁ নহ'লে ঘৰৰ কামৰ কাকো আজৰি পাওঁ নহয় জানো চবতো একে আমাৰ মাইকী মানুহ কিনো একে আৰু চবৰে আৰু বোলো হ'ল আৰু তেতিয়াহ'লে যাওঁগৈ আৰু ন হেৰি কাইলৈ কাৰণে আকৌ প্ৰস্তুতি কৰিব হ'লেই নহয় আৰু ন একদম স্কুলৰ নিচিনাই লাগে আৰু একেবাৰে কিতাপ বহি সামৰি চচমাই ভালেই লাগে মোৰ ৰাতিটো কেতিয়া পোৱাব লাগি থাকে মানে ইয়াত আহি বহুত ভাল লাগে মনটো বহুত লাগি যায় ইয়াৰ পৰা